ছাওক মোৰ টকা একাউণ্টত আহি গ'ল ৯,০০০ টকা মামাই দিয়া বাহ এও আহিলে নি বড় খবর তই মোৰো আহিব লাগে এই টকাৰে বহুত উপকাৰ দিলে 10 মাৰ্চত আপোনাৰ একাউণ্টত ৯,০০০ টকা আহিব নেকি অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ পৰা এই মাহত হাজাৰ হাজাৰ টকা একেলগে জমা হ'ব পাৰে কিন্তু সকলো মানুহে এই টকা নাপাব কিছুমান বিশেষ লোকে পাব এই ডাঙৰ সহায় আপুনি সেই তালিকাত আছেনে নাই কেনেকৈ টকা একাউণ্টত আহিব আৰু যদি নাহে তেন্তে কি কৰিব লাগিব এই ভিডিঅ'টো শেষলৈ চাই থাকক কাৰণ শেষত মই দেখুৱাম কেনেকৈ আপুনি মোবাইলতে নিজৰ নাম চেক কৰিব পাৰিব অৰুণোদয় স্কিম অসমৰ গৰীব পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰীৰ সহায় আঁচনি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে আৰম্ভ কৰা অৰুণোদয় স্কিম বা অৰুণোদয় আঁচনি হৈছে অসমৰ গৰীব আৰু অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালসমূহক প্ৰতিমাহে আৰ্থিক সহায় দিয়াৰ বাবে এক গুৰুত্বপূৰ্ণ সামাজিক কল্যাণ আঁচনি এই আঁচনিৰ মূল উদ্দেশ্য হৈছে গৃহস্থালীৰ খৰচ খাদ্য ঔষধ শিক্ষা আদি মৌলিক প্ৰয়োজন পূৰণ কৰাত সহায় কৰা ২০২৬ চনৰ মাৰ্চ মাহত এই আঁচনিৰ অধীনত ১০ মাৰ্চ তাৰিখে প্ৰায় ৯,০০০ টকা কিছুমান উপভোক্তাৰ একাউণ্টত জমা হ'ব বুলি চৰকাৰৰ পৰা ঘোষণা কৰা হৈছে এই টকাখিনি সাধাৰণতে বিভিন্ন উপসহায় আৰু বিশেষ সহায়ৰ সৈতে মিলি আহে তলত ইয়াৰ সম্পূৰ্ণ তথ্য দিয়া হৈছে ১ অৰুণোদয় আঁচনি কি অৰুণোদয় স্কিম হৈছে অসম চৰকাৰৰ এক ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আঁচনি অৰ্থাৎ চৰকাৰৰ পৰা দিয়া টকা কোনো মধ্যস্থতা নোহোৱাকৈ সৰাসৰি উপভোক্তাৰ বেংক একাউণ্টত জমা হয় এই আঁচনি প্ৰথমে ২০২০ চনত আৰম্ভ কৰা হৈছিল আৰু তেতিয়া প্ৰতিমাহে ৮৩০ টকা দিয়া হৈছিল পিছলৈ এই পৰিমাণ বৃদ্ধি কৰি ১২০০ টকা কৰা হয় এতিয়া সময়ে সময়ে চৰকাৰে উৎসৱ বা বিশেষ সহায় হিচাপে অধিক টকাও দিয়ে সেইকাৰণে কিছুমান মাহত উপভোক্তাই একেলগে ৯,০০০ টকা বা তাতকৈ অধিকো লাভ কৰিব পাৰে ২ ১০ মাৰ্চত ৯,০০০ টকা কিয় আহিব ২০২৬ চনৰ মাৰ্চ মাহত চৰকাৰে কিছুমান বিশেষ সহায় একেলগে দিব পাৰে সেইবোৰৰ ভিতৰত থাকিব পাৰে অৰুণোদয় আঁচনিৰ মাহিলী টকা উৎসৱ সহায় বিশেষ কল্যাণ সহায় বকেয়া মানে আগতে নোপোৱা কিস্তি এইবোৰ একেলগে জমা হ'লে প্ৰায় ৯,০০০ টকা একাউণ্টত আহিব পাৰে কিন্তু সকলো উপভোক্তাই একেই পৰিমাণ নাপাব পাৰে কাৰণ টকাৰ পৰিমাণ নিৰ্ভৰ কৰে উপভোক্তা কিমান দিন ধৰি আঁচনিত আছে আগতে কিছুমান কিস্তি পোৱা নাইনে বিশেষ সহায় প্ৰযোজ্য হৈছেনে নাই ৩ কোনে কোনে এই টকা পাব এই আঁচনিৰ সুবিধা মূলতঃ গৰীব পৰিয়ালৰ মহিলাসকলক দিয়া হয় সাধাৰণতে এইবোৰ শৰ্ত পূৰণ কৰিলে সুবিধা পোৱা যায় ১ পৰিয়ালৰ আয় কম হ'ব লাগিব বছৰি আয় প্ৰায় ২ লাখ টকাৰ ভিতৰত মহিলা গৃহমুখীয়া হ'ব লাগিব এই আঁচনিৰ টকা সাধাৰণতে মহিলাৰ বেংক একাউণ্টত জমা হয় বিপিএল বা দুৰ্বল পৰিয়াল গাঁও পঞ্চায়ত বা চৰকাৰী তালিকাত গৰীব পৰিয়াল হিচাপে অন্তৰ্ভুক্ত অগ্ৰাধিকাৰ পোৱা পৰিয়াল এইবোৰ পৰিয়ালক বিশেষ অগ্ৰাধিকাৰ দিয়া হয় বিধৱা মহিলা দিব্যাংগ সদস্য থকা পৰিয়াল একক মহিলা বৃদ্ধ সদস্য থকা গৃহ গম্ভীৰ অসুখ থকা ব্যক্তি থকা পৰিয়াল ৪ কোনে এই সুবিধা নাপায় কিছুমান পৰিয়াল এই আঁচনিৰ যোগ্য নহয় চৰকাৰী চাকৰি কৰা মুঠ সদস্য থকা পৰিয়াল বছৰি অধিক আয় থকা পৰিয়াল ইনকাম টেক্স দিয়া পৰিয়াল ডাঙৰ সম্পত্তি থকা পৰিয়াল ৫ টকা কেনেকৈ বেংক একাউণ্টত আহে অৰুণোদয় আঁচনিৰ টকা ডিবিটি পদ্ধতিত আহে এই প্ৰক্ৰিয়াটো এনেকুৱা ১ চৰকাৰে উপভোক্তাৰ তালিকা প্ৰস্তুত কৰে বেংক একাউণ্টৰ তথ্য সংগ্ৰহ কৰা হয় চৰকাৰৰ পৰা টকা মুক্তি কৰা হয় টকা সৰাসৰি বেংক একাউণ্টত জমা হয় SMS বা বেংক এপত মেছেজ আহে সেইবাবে কোনো মানুহৰ হাতত নগদ টকা দিব নালাগে ৬ বেংক একাউণ্টত টকা আহিবলৈ কি লাগিব যাতে টকা সঠিকভাৱে আহে তলৰ কাগজপত্ৰ থাকিব লাগিব আধাৰ কাৰ্ড বেংক একাউণ্ট মোবাইল নম্বৰ ভোটাৰ আইডি ৰেচন কাৰ্ড কিছুমান ক্ষেত্ৰত যদি এইবোৰ তথ্য ভুল থাকে তেন্তে টকা অহাত সমস্যা হ'ব পাৰে ৭ যদি টকা নাহে তেন্তে কি কৰিব লাগিব কেতিয়াবা কিছুমান কাৰণত টকা নাহিব পাৰে বেংক একাউণ্ট বন্ধ আধাৰ লিংক নোহোৱা নামৰ ভুল নতুন তালিকাত নাম নথকা এই অৱস্থাত আপুনি যোগাযোগ কৰিব পাৰে গাঁও পঞ্চায়ত কাৰ্যালয় ব্লক ডেভেলপমেণ্ট অফিচ সমাজ কল্যাণ বিভাগ তেওঁলোকে তথ্য বজাই কৰি সমস্যা সমাধান কৰিব পাৰে ৮ অৰুণোদয় আঁচনিৰ লাভ এই আঁচনিয়ে অসমৰ বহু পৰিয়ালক সহায় কৰিছে মূল লাভসমূহ হ'ল গৃহস্থালীৰ খৰচ পূৰণত সহায় খাদ্য আৰু ঔষধ কিনিবলৈ সুবিধা মহিলাৰ আৰ্থিক ক্ষমতা বৃদ্ধি গৰীব পৰিয়ালৰ জীৱনমান উন্নতি অসমত লাখ লাখ পৰিয়াল এই আঁচনিৰ পৰা উপকৃত হৈছে ৯ ভৱিষ্যতে আঁচনিৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে অসম চৰকাৰে বহু সময়ত এই আঁচনিৰ টকা বৃদ্ধি কৰিছে
আগন্তুক দিনতো চৰকাৰে মাহিলী টকা বৃদ্ধি, নতুন উপভোক্তা অন্তৰ্ভুক্ত, বিশেষ সহায় এইবোৰ ঘোষণা কৰিব পাৰে। সংক্ষেপে ক'বলৈ গ'লে অৰুণোদয় আঁচনি অসমৰ গৰীব পৰিয়ালৰ বাবে এক গুৰুত্বপূৰ্ণ সহায় আঁচনি। 2026 চনৰ মাৰ্চ মাহত 10 তাৰিখে কিছুমান উপভোক্তাৰ একাউণ্টত প্ৰায় 9,000 টকা জমা হ'ব পাৰে, যিটো মাহিলী টকা আৰু বিশেষ সহায় একেলগে দিয়া হোৱাৰ বাবে। এনেকুৱা ভিডিঅ' আগন্তুক দিনত পাবলৈ আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।